অৱশেষত পাছ পালোঁ। এইটো পাছ লৈ যাব লাগিব। ইনাৰ গেট নাম্বাৰ 3 আছে, ইয়াতে পিছফালে লিখা আছে। তো এইফালে 10, ইনাৰ গেট 3 কোনফালে বা? এইটো এটা ভীষণ এৰিয়া, গেট নাম্বাৰ বহুত আছে, আউটাৰ গেট আছে, ইনাৰ গেট আছে। মই এতিয়া 3 নম্বৰ গেট পাইছোঁ, এনেকৈ সোমাব লাগিব। 3 নম্বৰ গেট বিচাৰি আছোঁ। তো আজি মানে একচুৱেলি যেনি তেনি সোমাব নোৱাৰি। কালি মই যেনি তেনি সোমাইছিলোঁ, কিন্তু আজি মানে গেট এই টিকট নম্বৰ মতেহে সোমাব লাগিব। তো আজি লিমিটেড মানুহ, যিখিনিৰ গেট পাছ আছে, এণ্ট্ৰি আছে, সেইখিনিহে পাৰিছে। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল কি, আজি মানে গোপ্ৰ আনিব পৰা নাই, কেমেৰা এণ্ট্ৰি নাই, মোবাইলেৰে কৰি আছোঁ। আচলতে গেট নাম্বাৰ 3 VIP এণ্ট্ৰি একদম, গতিকে অলপ বেলেগ আৰু। প্ৰধানমন্ত্ৰী আহিব যে, প্ৰধানমন্ত্ৰী বাহিৰৰ পৰা আদৰণিটো জনাব বিভিন্ন নৃত্যৰে। এই চাওক, দেখিছে অসমৰ বিভিন্ন নৃত্য। অ' 1, 2, 3 এই আমাৰ ইয়াতে আছে। তো ফাইনেলি এওঁলোকে মোৰ এই টিকটৰ ব্যৱস্থা কৰি দিছে। আচলতে টিকটৰ কাৰণে বহুত মই কষ্ট কৰিছোঁ। আচলতে এই ঠাইখিনি আহিব গ'লে বহু কষ্ট কৰিছোঁ মই। মানে মোৰ লগত যিহেতু টিকট নাছিলে, টিকটটো ইহঁতৰ লগত আছিলে, ইহঁতে মানে বেলেগত দি থৈ গৈছে, মানে এজন এছাইৰ হাতত। গতিকে সেইকাৰণে অলপমান মোৰ আহি পোৱাতে অলপ দিগদাৰ হ'ল। যি কি নহওক, ইয়াৰ পৰা যিটো মানে ভিউ, সেই ভিউটো কালিৰ যিটো ভিউ আছিল, কালি মই পিনৰ পৰা চাইছিলোঁ, ইয়াৰ পৰা ভিউটো আৰু বেলেগ। চাব নেকি? এইখন হ'ল আচল মঞ্চ। কালি মই চাইছিলোঁ এই তাৰ পৰা। শিল্পীয়ে গান গাই আছে, ইয়াত গান গাই আছে, কিন্তু আমি দেখা নাই। এইয়া স্ক্ৰীণত চাওক। আৰু আজি চবচে ডাঙৰ কথাটো হ'ল কি, আজি সকলো মানে মুগাৰ মেখেলা চাদৰ। এই গাড়ীখন দেখিছেনে? এইখন গাড়ীত মে বি প্ৰধানমন্ত্ৰী মহোদয় তাত মানে ৰাউণ্ড দিব। আৰু ইয়াতে চাওক, এইটো লাইন দেখিছেনে? এইখিনি এইসকল ল'ৰা ছোৱালীয়ে প্ৰটেকশ্যন দিছে। এওঁলোক মে বি স্কাউট গাইড হ'ব বা NCC হ'ব। এইটো এটা ভাগ, সেইটো এটা ভাগ। এই যে ৰিণিকি গাঁৱতে যে ওলাই আহে এনেকৈ, সেইটো আকৌ ৰংঘৰৰ বাকৰিত, হয়নে? ৰংঘৰটো ধুনীয়াকৈ অছম আছাম। ইপিনে মন কৰিছেনে? অছম আছাম। সেইটো আকৌ সোমোৱা গেট বহুত আছে। এইখন গেট আছে 2, সেইখন গেট 1, এনেকৈ বহুত আছে। তেখেত ৰঞ্জিত গগৈ, আৰু তেখেতে মানে সজাই আছে। ছোৱালীবিলাক দেখিছেনে? হাতবিলাক মিলাই আছে, সজাই আছে সকলোকে। ডিষ্টেঞ্চটো মিলাই আছে। ইমান ৰ'দত এই টিকটটোৰ এটা সৎ ব্যৱহাৰ হৈছে, চাব দেই। সকলোৱে টিকটটোৰে বেছি আছে। এইয়া সকলোৱে বেছি আছে। গামোচা আনিছে কিন্তু মানুহবিলাকে ন, ডিঙিত গামোচা আনিছে। এইয়া পীযুষ হাজৰিকা।
এবাৰ চাই আহিলে আৰু ইয়াত এটা কথা ক'ব লাগিব যে আৰক্ষী প্ৰশাসনেও যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে মেইনটেইন কৰাত। লগতে বিভিন্ন স্কুলৰ ITI হওক বা ওচৰৰ কলেজবিলাক হওক তাৰ ষ্টুডেণ্টখিনিয়ে ইয়াতে নিৰাপত্তাৰ ক্ষেত্ৰত বা ভলণ্টিয়াৰৰ ক্ষেত্ৰত বহুত ধুনীয়াকৈ মানে কামবিলাক কৰিছে।